নৱমবাৰৰ বাবে এছিয়া কাপৰ চেম্পিয়ন হ'ল টিম ইণ্ডিয়া। পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। পাকিস্তানক 5 উইকেটত পৰাস্ত কৰিলে ভাৰতে। এছিয়া কাপৰ ট্ৰফি গ্ৰহণ নকৰিলে ভাৰতে। ট্ৰফি অবিহনেই বিজয় উদযাপন ভাৰতীয় দলৰ। এছিয়া ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ মহচিন নকবীৰ পৰা ট্ৰফি গ্ৰহণ নকৰাৰ সিদ্ধান্ত। মহচিন নকবী পাকিস্তান চৰকাৰৰ মন্ত্ৰী হোৱাৰ বাবেই এই প্ৰতিবাদ ভাৰতীয় খেলুৱৈৰ। পাকিস্তানক দাৰাশায়ী কৰি ভাৰতৰ বিজয় সাব্যস্তক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা। নৰেন্দ্ৰ মোদীয়ে টুইটাৰত জনালে এইদৰে যে অপাৰেশ্যন সেন্দুৰ ক্ৰিকেট গ্ৰাউণ্ডত 3 অক্টোবৰত নহয় 5 অক্টোবৰত BTC চৰকাৰৰ শপত গ্ৰহণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঘোষণা BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ। নিশা কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত উদ্যোগপতি গৌতম আদানী। শোকস্তব্ধ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন গৌতম আদানীৰ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ নেতা। BJYMৰ সাংস্কৃতিক বিভাগৰ সহ-তত্ত্বাৱধায়ক আছিল সিদ্ধাৰ্থ শৰ্মা। এই পৰ্যন্ত বিজেপিয়ে তেওঁক বহিষ্কাৰ বা নিলম্বন কৰা নাই। ইফালে মন্তব্য আহি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। তেওঁ ক'লে, জুবিনে কোনো ঈশ্বৰক পূজা নকৰিছিল। তেওঁ প্ৰকৃতিক ঈশ্বৰ বুলি মানিছিল। সমাজখন একত্ৰিত হৈ থাকিলে জুবিন সুখত থাকিব। আছাম জেট খ্যাত ইউটিউবাৰ লাবুমণি আমচাঙক মৰিগাঁও থানালৈ তলব। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছাম জেটে কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য। মৰিগাঁও থানা গোচৰ নম্বৰ 239ৰ অধীনত কেইবাটা ধাৰাত গোচৰ হৈছে ৰুজু। তেন্তে বন্ধুসকল, আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।